গাইজ আপোনালোকে বাৰু মন কৰিছেনে চিলিণ্ডাৰবোৰৰ ওপৰৰ ফালে এনেকুৱা কিছুমান নম্বৰ লিখা থাকে এই নম্বৰবোৰনো বাৰু কি হয় জানেনে আপোনালোকে আপুনিও বাৰু ঠাণ্ডা পানী খাই ভাল পায় নেকি কিন্তু এই ঠাণ্ডা পানী খোৱাৰ ফলত আপুনি নজনাকৈ আপোনাৰ শৰীৰৰ ভিতৰত ডাঙৰ বেমাৰ হ'বলৈ গৈ আছে জানিবলৈ এই ভিডিঅ'টো নিশ্চয় চাই থাকিব আমি যে প্ৰায় শুনি থাকোঁ 24 কেৰেট হন 22 কেৰেট হন এই কেৰেট বোলা বস্তুটোনো বাৰু কি জানেনে এনেকুৱা বহুতো এমেজিং ফেক্ট জানিবলৈ নিশ্চয় আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব সো পলম নকৰি বলক ফেক্ট সিৰিজৰ আজিৰ এই ভিডিঅ'টো কন্টিনিউ কৰোঁ যদি গাড়ী এখনত আমি পেট্ৰল ভৰাই থৈ দিওঁ গাড়ীখন নচলোৱাকৈ সেই পেট্ৰল তেলখিনি বাৰু ভালে থাকিবনে আৰু যদি তেলখিনি বেয়া হৈ যায় কিমান দিনৰ ভিতৰত সেই তেলখিনি বাৰু বেয়া হ'ব জানেনে আচলতে পেট্ৰলবোৰত ইথানল মিহলাই দিয়া হয় যাৰ ফলত পেট্ৰলৰ সেলফ লাইফ লাহে লাহে কমি যাবলৈ ধৰে যদি কোনো এখন বাহন বহুদিন নচলোৱাকৈ থৈ দিয়া হয় তেতিয়াহ'লে সেই বাহনখনৰ ভিতৰত থকা পেট্ৰলখিনিত কেমিকেল ৰিয়েকশ্যন হৈ লাহে লাহে বেয়া হ'বলৈ ধৰে 2012 চনত এটা ৰিচাৰ্চ কৰি পোৱা গৈছিল যে যদি কোনো এখন বাহন একমাহ ধৰি নচলোৱাকৈ থাকে একেখিনি ঠাইতে তেতিয়াহ'লে গৰমৰ ফলত সেই গাড়ীখনৰ ভিতৰত থকা পেট্ৰলখিনি বেয়া হ'বলৈ ধৰিব আৰু যদি 3 মাহলৈ বাহন এখন একে ঠাইতে নচলোৱাকৈ ৰাখি থৈ দিয়া হয় তেতিয়াহ'লে বাহনখনৰ ইঞ্জিনটো বেয়া হোৱাৰ সম্ভাৱনা থাকে গাইজ আপোনালোকে বাৰু জানেনে আমি যে খাওঁ তৰমুজ এই তৰমুজ ফলবিধৰ ভিতৰত কিমান পৰিমাণৰ পানী থাকে এটা তৰমুজৰ ভিতৰত থকা পানীৰ পৰিমাণ হ'ল 92% আপোনালোকৰ কোনে কোনে এই তৰমুজ খাই ভাল পায় নিশ্চয় তলত কমেণ্ট কৰি আমাক জনাব আমি যে সোণৰ ক্ষেত্ৰত শুনি থাকোঁ যে এবিধ সোণ 24 কেৰেট এবিধ সোণ 22 কেৰেট এই কেৰেট শব্দটোৰ মিনিং কি বাৰু আচলতে কেৰেট শব্দটোৱে সোণ এবিধ কিমান বিশুদ্ধ সেইটো বুজায় 24 কেৰেটৰ সোণ এবিধ 99.9% বিশুদ্ধ হয় কিন্তু এই 24 কেৰেটৰ সোণ বহুত কমজোৰ হয় সেইকাৰণে বেছিভাগ 22 কেৰেটৰ সোণৰে জুৱেলাৰী বনোৱা হয় এই 22 কেৰেট সোণৰ বিশুদ্ধতা হ'ল 91.6% আৰু ৰূপৰ নিচিনা অন্য মেটেলবোৰ 12 আৰু 18 কেৰেট হিচাপত জোখা হয় যিমান বেছি কেৰেটৰ সোণ হয় সিমানেই বেছিকৈ সেই সোণৰ চিকমিকনি বেছি হয় কিন্তু সেইবোৰ সোণ বহুত কমজোৰি হয় আপুনিও বাৰু প্ৰতিদিনে ঠাণ্ডা পানী খায় নেকি যদি আপুনিও দিনটোৰ মেক্সিমাম টাইম ঠাণ্ডা পানীয়ে খায় তেতিয়াহ'লে এই ঠাণ্ডা পানীয়ে আপুনি নজনাকৈয়ে আপোনাৰ শৰীৰৰ ভিতৰত নানা বেমাৰৰ সৃষ্টি কৰি আছে ঠাণ্ডা পানী খোৱাৰ ফলত মানুহৰ পাচন ক্ৰিয়াৰ ওপৰত প্ৰভাৱ পৰে মানে ঠাণ্ডা পানী খোৱাৰ ফলত মানুহৰ যে খাদ্য হজম হোৱা প্ৰক্ৰিয়া থাকে সেইটো লাহে লাহে কমজোৰ হ'বলৈ ধৰে নেক্সট লোকচানটো হ'ল যে ইয়াৰ ফলত মানুহৰ ইমিউন ছিষ্টেমটো কমজোৰ হ'বলৈ ধৰে ফলত মানুহজনে দুৰ্বল অনুভৱ কৰিব ধৰিব ইয়াৰ উপৰি যদি থিয় হৈ হৈ পানী খোৱা যায় তেতিয়াহ'লে সেই পানীখিনি শৰীৰত থকা ফুড পাইপৰ মাজেৰে পেটৰ ভিতৰলৈ বহু স্পীডত গৈ পৰে যাৰ ফলত ওচৰত থকা অংগবোৰৰ লগতে পেটৰো বেমাৰ হোৱাৰ চান্স থাকে যাৰ ফলত পাচন ক্ৰিয়াৰ বিসংগতি হয় আৰু পেটৰ বেমাৰৰ হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে সদায় কুমুহীয়া পানীয়ে খাব লাগে আৰু পানী খোৱাৰ সময়ত বা অন্য খাদ্য খোৱাৰ সময়তে হওক ভালকৈ বহিয়ে খাব লাগে চিলিণ্ডাৰবোৰত থকা এই নাম্বাৰবোৰৰ মিনিং কি জানেনে আপোনালোকে এই নাম্বাৰটোৱে চিলিণ্ডাৰ এটাৰ ফিজিকেল টেষ্ট কোনদিনা কৰা হৈছিল সেই দিনটো বুজায় মানে সহজ ভাষাত ক'বলৈ গ'লে চিলিণ্ডাৰ এটা বহুদিনলৈ একেৰাহে ইউজ কৰি থকাৰ ফলত সেইটোত ডেমেজ হৈ যাব পাৰে সেইকাৰণে চিলিণ্ডাৰবোৰ সময়ে সময়ে ব্যৱহাৰৰ কাৰণে উপযোগী হৈ আছেনে নাই সেইটো চাবলৈ চিলিণ্ডাৰটোৰ ফিজিকেল টেষ্ট কিছুমান কৰা হয় আৰু সেই টেষ্ট কৰা দিনটোত কেতিয়ালৈ চিলিণ্ডাৰটো আৰু ইউজ কৰিব পাৰিব সেই দিনটো লিখি দিয়া হয় যিটো হ'ল চিলিণ্ডাৰটোৰ এক্সপাইৰী ডেট ইয়াত থকা এ মানে হ'ল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ বি মানে হ'ল এপ্ৰিল মে' জুন চি মানে হ'ল জুলাই আগষ্ট ছেপ্টেম্বৰ আৰু ডি মানে হ'ল অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ আৰু কাষত থকা নাম্বাৰবোৰে কোনটো চনত এক্সপাইৰী হ'ব সেইটো বুজায় অৰ্থাৎ যদি চিলিণ্ডাৰটোত লিখা আছে B22 তাৰ মিনিং হ'ল সেই চিলিণ্ডাৰটো
2022 চনৰ এপ্ৰিল মে জুনৰ ভিতৰত এক্সপায়াৰ হ'ব সেইকাৰণে সদায় চিলিণ্ডাৰ লগোৱাৰ আগতে এক্সপায়াৰি ডেটটো চাইহে লগাব লাগে সো আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে যদি আজি এই ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত এই ভিডিঅ'টোৰ লিংক আপোনাৰ নিশ্চয় হোৱাটছএপ ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো চাই যদি আপুনি ফাৰ্ষ্ট টাইম আমাৰ এই চেনেলটো ভিজিট কৰিছে তেনেহ'লে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে এনেকুৱা এমেজিং ফেক্টবোৰ আপুনি সকলোতকৈ আগতে জানিব পাৰে তেনেহ'লে আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈ বাই বাই